শিক্ষকসকলৰ কোনো প্ৰমোচনৰ সুবিধা নাই এতিয়া আমি প্ৰস্তাৱ কৰিছো যে শিক্ষকসকল যদি নিযুক্তি পাইছে তেওঁ এলপি টিচাৰ হিচাপে তেওঁ ইউপি টিচাৰলৈ প্ৰমোচন পাব পৰাৰ ব্যৱস্থা আমি কৰি আছো যিজন আপাৰ প্ৰাইমেৰী টিচাৰ তেওঁ হাইস্কুলৰ গ্ৰেজুৱেট টিচাৰলৈ তেওঁ প্ৰমোচন পাব পাৰিব প্ৰভাইডেড তেওঁৰ ৰিকুইজিট কোৱালিফিকেশ্যন আছে বহুত এমএ এমএসসি বা এমকম পাছ কৰি পেলাই গ্ৰেজুৱেট টিচাৰ হিচাপে যোগদান কৰিছে তেওঁৰ বিএডও আছে এতেকে তেখেতৰ যেহেতু মাষ্টাৰ্ছ ডিগ্ৰী আছে so he or she will be eligible to be promoted to PGT গতিকে PGT টিচাৰৰ ৰিক্ৰুটমেন্টত ডাইৰেক্ট ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্টটো থাকিব প্ৰমোশনাল ৰিক্ৰুটমেন্ট 20% হ'ব ডাইৰেক্ট ৰিক্ৰুটমেন্ট 80% হ'ব এইবিলাক কথা মই তেওঁলোকৰ লগত আলোচনা কৰিম গতিকে আমাৰ অন্য কৰ্মচাৰীৰ ক্ষেত্ৰত যেটো প্ৰমোশনৰ সুবিধা থাকে হেতু আমি শিক্ষকৰ ক্ষেত্ৰত প্ৰমোশনৰ সুবিধাটো আমি ইন্ট্ৰোডিউস কৰিব বিচাৰিম